हेलो गाइज वेलकम बैक टू माई चैनल कि खबर आपनालोकर खबर निश्चय भाल आज मैं आपनालोकर कारणे मिनी ब्लग लै आहिছোঁ जेहेतु आपनालोके देखिब पाइছে ओलाइছোঁ हाजीकाছি आरो एतिया मैं गৈ आছোঁ नाम धरिबले जेहेतु माने ओसৰৰ मन्दिरत पूजा হৈছে जेहेतु दुर्गा पूजार सीजन एटु कारणे नाम धरिब मातिছে हेकाने मैं ओलाइছোঁ तो आपनालोকক देखाइ जाम दे गाइज तो चाइ থাকিব ভিডিওটো লাষ্টলৈকে तो गाइज आपनालोके इटा देखिছেনে মোক इटा যাবাই দিয়া নাই ভাঙা ভাঙি গেটটো ভাঙি কেনে চাওকচোন গাইছ মোক যাবাই দিয়া নাই গাইছ মই এটা ওলাই গৈ আছোঁ যেহেতু লগৰকেইটা ৰাস্তাতে আছে এক চৰ মাৰ দিম নহয় হেল্ল' গাইছ আমি আহি পালোঁ এতিয়া এইটো হৈছে আমাৰ মন্দিৰটো আপোনালোকে দেখিব পাইছে কি ধুনীয়া লাগিছে জনাইছোঁ যিহেতু আমাৰ কাৰ্যসূচী এতিয়া ময়ো দৰ্শন লৈ পেলাই এতিয়া নাম ধৰিবৰ কাৰণে বহি গৈছোঁ এতিয়া আমাৰ নাম গোৱা হ'ল আৰু আমি এটা খাওঁ আৰু যাওঁ আৰু মন্দিৰৰ পৰা আহি থাকোঁতে ৰাস্তাতে দেখা পালোঁ জেলেপি বনাই আছিল যিহেতু এই জেলেপিটো অলৰেডি বনোৱা হ'ল আৰু মই নতুনকৈ জেলেপি বনোৱাৰ ভিডিঅ' কৰিলোঁ আপোনালোকে চাওকচোন কি ধুনীয়াকৈ বনাইছে আজি হৈছে দুৰ্গা পূজাৰ নেক্সট দিন যেহেতু বয়ে ফোন কৰি মাতিলে যে শৰাই দিব যাব বুলি সেইবাবে ময়ো মন্দিৰলৈ যাবৰ কাৰণে ওলাই আহিলোঁ যিহেতু যোৱাকালিয়ে গৈছিলোঁ আৰু আমি এতিয়া টমটম দি গৈ আছোঁ আৰু আমি এতিয়া মন্দিৰ আহি পালোহি যিহেতু এতিয়া চাকি ধূপ জ্বলাই লৈছোঁ আৰু যিহেতু আপোনালোকক যোৱাকালি দেখুওৱা হৈছে মূৰ্তিকেইখন আৰু আজিও দেখাই দিছোঁ হেপী বাৰ্থডে ভাৰ্গৱ আৰু এতিয়া আমি গোটেইকেইজনে পুষ্পাঞ্জলি দিবৰ কাৰণে বহি আছোঁ আৰু যিহেতু আজি হৈছে ভাৰ্গৱৰ বাৰ্থডে তো গাইজ ভিডিঅ'টো এনেকুৱাই চাই যাওক আপোনালোকে দেই গাইজ এইটো হৈছে আমাৰ গুডু পলাই গ'ল গাইজ মন্দিৰৰ পৰা বাহিৰে বাহিৰে আহি পেলাই আকৌ আহি পালোঁ বৌহঁতৰ ঘৰ যিহেতু বৌহঁতৰ ঘৰ সকাম আছিল সেইবাবে বুট খাবলৈ দিছিল এইটো অলপ ভিডিঅ' কৰি দিলোঁ আৰু ময়ো ভাত খাই পেলাই এনে ভিডিঅ' কৰিলোঁ আৰু ভাইটিহঁতক ভিডিঅ' কৰিলোঁ আজিৰ মানে ভিডিঅ'টো ইমান বিশেষ নাই এনে পূজা বুলি এনে ভিডিঅ'খিনি কৰি দিলোঁ তো গাইজ আপোনালোকে দেখিব পাইছে এইটো এটা পকাটো চাওকচোন গাইজ বৈয়ামটো পূৰা দাঙি দিছে ইছ আৰু বেলেগ বৈয়াম দেখা না গাইজ আপোনালোকে এইটো চাওক দে দাঙিবা দি দে জলদি জলদি জয় দুৰ্গা মাই কি জয় দাঙিছে চাচোন কেনেকাকে তাৰ নাম হ'ল চেট্চ সেইটো চেট্চ পকা চেট 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 কৰি থাকিব বৈয়াম দাঙি দিছে আজি হৈছে দুৰ্গা পূজাৰ থাৰ্ড দিন যিহেতু এতিয়া আমি গৈ আছোঁ পেহীহঁতৰ ঘৰত আৰু আজি দুৰ্গা পূজা বিশেষ ক'তো চাবও যোৱা নাই এবাৰ আৰু এতিয়া আপোনালোকে দেখিব পাইছে পেহীহঁতৰ ঘৰত মানে কমলা এডাল আছিল তাকে পাৰি আছিলোঁ তো চাই যাওকচোন আমি কি কি কৰোঁ কি কি নকৰোঁ উঠাইছোন দে
দেখিছে কমলা গাইছ এইবিলাক বহি বহি খাম মই এতিয়া গাইছ দেখি তো গাইছ এই কমলা কেইডাল গছ মানে আমাৰ পেহিহঁতৰ নহয় যিহেতু বেলেগৰ এইটো কাৰণে দুটামান ছিঙি লওঁ মানুহ নাহা আগতে নহ'লে উঝাৰিব আমাক লগাই দিয়ে ডাইৰেক্ট ভিডিঅ'টো নিদিয়ে ন এতিয়া পেহিহঁতৰ ঘৰৰ পৰা আহি পেলাই বাহিৰে বাহিৰে আহি পালোঁ সোণাপুৰ পূজা চাবলৈ যিহেতু দৰ্শন অলৰেডি ল'লোঁ ফাৰ্ষ্ট আৰু ছেকেণ্ড দিনা এইটো কাৰণে আজি নলওঁ আৰু এনে চাই পেলাই আহোঁ কিমান মানুহ হৈছে কিমান মানুহ হোৱা নাই তো বলক তো গাইছ এতিয়া ঘৰত যাবলৈ ওলাই আহিলোঁ আজিৰ ভিডিঅ'টো ইমানখিনিলৈকে আছিল তো বাই বাই গাইছ যিহেতু মই পুতলা এটা কিনিলোঁ চাওকচোন গাইছ